মাত্ৰ হাতত আছে 7 দিন আৰু 7 দিন পিছতে সব ঘৰ দুৱাৰ পিছফালে চাই আছোঁ সকলো মানে ঘৰ দুৱাৰ সব ভাঙিব লাগিব আৰু তাৰ মানে 7 দিন সময় আছে মাত্ৰ হাতত আৰু 7 দিন পিছতে সকলো ঘৰ প্ৰশাসনে উচ্ছেদ চলাব আৰু ইয়াৰ প্ৰশাসনক উচ্ছেদ কৰাৰ প্ৰথম মানে মেইন কাৰণটো কি আৰু সেইখন কৈ আছোঁ আপোনালোকক আগতে আপোনালোকক কৈ আছোঁ যে মেডি মাটি হয় সব কিছু মেডি আপোনালোকৰ মেডি মাটি হয় আৰু টাউন এৰিয়া হয় আৰু টাউন এৰিয়াত আপোনাৰ ঘৰ বনালে প্ৰথমতে ডেভেলপমেণ্টৰ পৰা অৰ্ডাৰটো ল'ব লাগে যে মই ঘৰ বনাম বুলি তেওঁলোকে অৰ্ডাৰ এটা ওলাই ল'ব লাগে ৱাল খাজক বা বাথৰুম এখন বনাক যিয়ে বনাক মানে ডেভেলপমেণ্ট এৰিয়াত আপোনালোকে আগতে এটা পাৰ্মিশ্যন ল'ব লাগে আৰু যি পাৰ্মিশ্যন লৈ পেলাই আপোনালোকে সব ঘৰ বনাব পাৰে আৰু কিন্তু কোনোবাই লগাই দিলে এইটো ডকুমেণ্টছ লাগে আৰু নলগালে একো নালাগে সব আৰু গাঁৱলীয়া এৰিয়াত কোনেও নবনায় চ' আমাৰ গাঁৱত মানে নপাম এৰিয়াটোত মাত্ৰ যোনে RCC বনায় অকলে সেই মানুহবিলাকে লয় আৰু যোনে আসাম টাইপ এল টাইপ স্কুলবিলাক বনায় তেওঁলোকৰ কাৰণে নালাগে বুলি কোনেও নলয় বুজিছে কিন্তু ইয়াত মানুহে লগাই দিয়াৰ কাৰণে মেইন কাৰণটো টপিকটো হৈছে মানুহে লগাই দিছে যে তেওঁলোকে ঘৰ বনাইছে তেজপুৰ ইউনিভাৰ্চিটিয়ে মাটি ল'ব আৰু তেওঁলোকে ইউনিভাৰ্চিটিখন ডাঙৰ বনাবৰ কাৰণে মাটি ক্ৰয় কৰি আছে আৰু সেই তথাপিও সকলোৱে মাটিখন নিবৰ কাৰণে গুচি যাবৰ কাৰণে এটা ঘৰ বনাইছিলে আৰু সেই ঘৰৰ ছাৰ্ভাই কৰোঁতে তেওঁলোকে ছাৰ্ভাই কৰি নিলে তেতিয়া তাৰপিছত কি কৰিলে আপোনাৰ তেওঁলোকে নোটিছ পঠাই দিলে যে সেই ঘৰবিলাক আপোনালোকে ভাঙি পেলাক আপোনালোকে কোনো ধৰণৰ পাৰ্মিশ্যন লোৱা নাই আৰু তেওঁলোকে মাইকেৰে এলাউন্স কৰিছে আহি পেলাই কৰি দিলে তোমালোকে 7 দিনৰ ভিতৰত তোমালোকৰ ঘৰখিনি লৈ যোৱা আৰু নহ'লে তোমালোকক প্ৰশাসনে উচিত ব্যৱস্থা ল'ব কিন্তু মেডি মাটি হয় কিন্তু টাউন এৰিয়াৰ পৰিছে কাৰণে তেওঁলোকে পাৰ্মিশ্যন লোৱা নাই কাৰণে তেওঁলোকে ভাঙি দিব এইটো এটা ষড়যন্ত্ৰ হয় আৰু তাত মানে কিবা ৰহস্য আছে আৰু কোনোবাই বনাইছে কাৰণেতো এনেকুৱা কৰিব নোৱাৰি মেডি মাটিটো বনাইছে না কিন্তু চৰকাৰী মাটি নহয় আৰু তেজপুৰ ইউনিভাৰ্চিটিখন মাটি নিব বিচাৰিছে 780 বিঘা মাটি নিব বিচাৰি আছে ইউনিভাৰ্চিটিখন আৰু ইয়াত সকলো মানুহ মিলিজুলি আছে আৰু ইয়াৰ মাজৰ পৰা ইউনিভাৰ্চিটিখন মাটি নিব বিচাৰি আছে আৰু তেতিয়া মানুহবিলাক ক'ত যাব আজিকালি সকলো মানুহে হিন্দু মুছলমানে যেতিয়া মুছলমান মানুহবিলাক ইয়াত বেছি হয় য'ত মাটিখিনি নিব বিচাৰিছে ইয়াৰ পৰা যদি মুছলমান মানুহবিলাক উঠি যায় এই মানুহবিলাক ক'ত যাব আৰু আজিকালি বৰ্তমান মাটিবিলাক কিনিব নোৱাৰি হিন্দু মানুহৰ পৰা মানুহে মাটি কিনিব নোৱাৰে সেইকাৰণে মই অসম চৰকাৰক এটাই ক'ব বিচাৰোঁ যে আপোনালোকে এখন এনেকুৱা এটা ঠাই দিব বিচাৰক যে এই মানুহখিনি গৈ পেলাই অন্য এটা স্থানান্তৰ কৰিব পাৰি কিন্তু আজিকালিতো আপোনালোকে আইন বনাই দিলে যে মুছলমান মানুহে মুছলমানৰ পৰা মাটি কিনিব পাৰে কিন্তু হিন্দু মানুহৰ পৰা কিনিব নোৱাৰে এইখন আইনখন কেইদিনৰ কাৰণে যিবিলাক মানুহ উঠাব তেওঁলোকৰ কাৰণে এটা ৰিপৰ্ট দিব লাগে যে য'তে যাক তেওঁলোকে মাটিটো তেওঁলোকক বিক্ৰী কৰিব পাৰি বুলি তেওঁলোকে গ্ৰহণযোগ্য এটা নথি দিব লাগে মোৰ হিচাপত কিন্তু নহ'লে এই মানুহবিলাকে খোৱানীয়া ঘৰ ভাঙিছে কিন্তু 11 বাৰ ইয়াত বহিছে এতিয়া দি আমাৰ ইয়াৰ পৰা খেদাই দিয়ে আমি একদম দুখীয়া হৈ যাম কিন্তু আমাৰ পানীত হাঁহ নচৰা অৱস্থা হৈ যাব কিন্তু অসম চৰকাৰ এটাই ৰিকুৱেষ্ট মাৰ যে সকলোৱে ইয়াৰ মানুহবিলাকক উচিত এটা ঠাইত দিব লাগে তেওঁলোকে যাব পাৰে আৰু আজিকালি মাটি পোৱা নাযায় ইমান দামী মাটি হয় সব পিনে দামী ইমান মাটি নোৱাৰে আৰু আমাৰ ইয়াত বেছিভাগ খেতিয়ক হয় তো আপোনালোকে এই ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰি যে সকলোৱে চাব পাৰে প্ৰশাসনৰ উচ্ছেদ হ'ব আৰু এই ঘৰখিনিতো আপোনালোকক দেখাইছোঁ চ' বাৰু আপোনালোকে ভিডিঅ'টো বুজি পালে আৰু লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ইমানেই শ্বেয়াৰ কৰি দিব সকলোৰ মাজত